হেল্ল' এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দেখিছেনে ক'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি গৈছিলোঁ আজলীয়া থানলৈ বুলি, নিশ্চয় আপোনালোকে নামটো শুনিছে আৰু কোন কোন আহিছে জনাবচোন। যদি অহা নাই আহিব, আপোনালোকৰ ভাল লাগিব। মাঘ মাহৰ প্ৰথমটো দেওবাৰে আজলীয়াই থানত থান সেৱা অনুষ্ঠিত কৰা হয়। ৰাজ্যৰ বহুতো দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে, হাজাৰ হাজাৰ, আৰু বিশ্বাস আছে এই থানলৈ যি মনত আশা লৈ ভক্তসকল আহে, সেই ভক্তসকলৰ মনৰ আশাবোৰ পূৰণ কৰে বুলি বিশ্বাস আছে অতীজৰে পৰা। আৰু যদি আপোনালোক অহা নাই আহিব। আৰু এয়া আমি চাকি জ্বলালোঁ, মই। যিসকল ব্যক্তি থানলৈ বুলি আহিছে সকলোৱে নিশ্চয় জানেই, এই হাবিখনৰ ফ্ৰণ্টতে ভক্তসকলে চাকি বন্তি জ্বলায় আৰু বগা কাপোৰ দি যে বেৰি থৈছে, নতুনকৈ এজনা নামঘৰ প্ৰতিষ্ঠা কৰিছে, সম্পূৰ্ণ হোৱাগৈ নাই, ভৱিষ্যতলৈ নিশ্চয় সম্পূৰ্ণ হ'ব। বয়োজ্যেষ্ঠ ব্যক্তিসকলে কোৱা মতে এই থানৰ পৰাই আজলীয়াই মাতৃয়ে ধৰ্ম বৰ্ণ ভেদাভেদ নকৰাকৈ ধৰ্ম আন্দোলন কৰি গৈছিলে তেওঁ। আৰু এদিন তেওঁ হাবিতে নাইকিয়া হৈছিলে, সোমাই গৈছিলে, তেতিয়া পুনৰ আকৌ ঘূৰি নাহিলে আৰু তেতিয়াৰ পৰা জেগাখন সংৰক্ষিত কৰি থোৱা হৈছে। আৰু তেওঁ আছিলে শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ ভগ্নী আৰু তেওঁৰ পুত্ৰৰ নাম আছিল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ, যিজন মায়ামৰা সমাজৰ আদ্যগুৰু আছিলে। আৰু মই যিকণ জানো তাক আপোনালোকক কৈছোঁ, যদি কিবা ভুল আছে ক্ষমা কৰিব। আৰু আজিলৈ আহিছোঁ, নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ হ'ম। বাই বাই।